ইউটিউব চেনেল আল্পনা বায়নলৈ আপোনালোকক স্বাগতম জনালোঁ। লাষ্ট মই ভিডিঅ' এটি পোষ্ট কৰিছিলোঁ, আশা কৰোঁ সকলোৱে ভাল পালে। আৰু বহুত দিন মই একো ভিডিঅ' বনোৱা নাই, মানে মই কোনো ব্লগ বনোৱা নাই। আজি ভাবিলোঁ ব্লগ এটি বনাওঁ। আজি ক'ৰবাত যাব লৈছোঁ। মইনো ক'ত যাওঁ, মই ভাবিলোঁ যে আপোনালোককো তালৈ লগত লৈ যাওঁ। সেইবাবে মই ভিডিঅ'টো বৰ্তমান মই ঘৰতে আছোঁ, মই ঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিম। আৰু ক'তনো যাওঁ সেয়াই সেই তালৈকে লৈ যাম। চেষ্টা কৰিম কিছু বস্তু দেখুৱাবলৈ, আৰু আশা কৰোঁ আপোনালোকে ভাল পাব চাই। আৰু যিহেতু মই খুব নতুন, মই বহুতেই নতুন, মোৰ বহুত কথা এতিয়াও শিকিবলৈ আছে। আৰু প্ৰথম কথা হ'ল মোৰ কেমেৰা ফিয়াৰ, মোৰ কেমেৰাত কথা কোৱা অভ্যাস একেবাৰে নাই। সেইবাবে মোৰ বহুত হেজিটেশ্যন হয়, বা বহুত ধৰণৰ মই কিবা ক'ব লাগে মই কিবা কওঁ, বাট সেনেকৈতো নহ'ব, ফিয়াৰটো মই গুচাবই লাগিব। সেইকাৰণে এনেকৈয়ে মই আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ ঘৰৰ পৰাই। ব'লক তেন্তে আপোনালোককো মইনো ক'ত যাওঁ আপোনালোককো লগত লৈ যাম। ঠিক আছে তেন্তে। আৰু এয়া মই ওলালোঁ। তেতিয়াহ'লে ব'লক তেন্তে আমি গৈ থাকোঁ। আৰু আহি পালোঁ মেইন ৰোড। এইখিনি হৈছে চান্দমাৰী কলনী বুলি কোৱা হয়। আৰু মই এইখিনিতে আপোনালোকক আৰু এটা বস্তু দেখুৱাম, আৰু সেয়া হৈছে এইখন মই সৰুতে পঢ়া স্কুলখন, গুড শ্বেফাৰ্ড স্কুল। এইখন আছে চান্দমাৰী কলনী। ইয়াত মই ক্লাছ প্ৰিপাৰেটৰী বা ক্লাছ 2লৈ পঢ়িছিলোঁ। খুব ভাল স্কুল, আৰু চব টিচাৰ্ছ বহুত ভাল আছিলে। আৰু আৰু সেইফালে সেয়া হৈছে আছাম খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰী বোৰ্ড। আৰু সেয়া যে দেখিছে, সেয়া হৈছে দ্য আছাম ট্ৰিবিউন অফিচ। এয়া গুৱাহাটীৰ হেডকোৱাৰ্টাৰ হয়। আৰু ইয়াতেই দ্য আছাম ট্ৰিবিউন নিউজ পেপাৰ, যিখন আমি সকলোৱে জানো ইয়াৰে পৰা পাব্লিছ কৰা হয়। সেইখন এখন ইংলিছ ডেইলি নিউজ পেপাৰ হয়। তাৰে পৰা আহি পালোঁ মোৰ ফাৰ্ষ্ট জেগা। সেইখন হৈছে ক্লিয়াৰ ভিজন অপ্টিকেল ষ্ট'ৰ। ভালকৈ দেখুৱাই নহ'ল, আৰু আহি পাই মই ইয়াৰে ষ্টপেজত ৰৈ আছিলোঁ। কেবৰ কাৰণে, আৰু আহি পালে এয়া মই বহিলোঁ মোৰ নেক্সট ডেষ্টিনেশ্যনৰ কাৰণে। আৰু সেয়া হৈছে TCS গাৰ্ল হাইস্কুল, তাৰিণী চৌধুৰী গাৰ্লছ হাইস্কুল। আৰু এয়া হৈছে ডক্টৰ বি বৰুৱা ৰোড, বা গুৱাহাটী ক্লাব ষ্টেডিয়াম ফ্লাইঅভাৰ বুলিও কোৱা হয় এইখিনি। আৰু সেয়া যে দেখিছে, এয়া হৈছে ডাঙৰ লাইট, ষ্টেডিয়ামৰ লাইট, মানে নেহেৰু ষ্টেডিয়াম। আৰু এইখন হৈছে দ্য লেণ্ডমাৰ্ক হোটেল। আৰু আহি এয়া বাহিৰৰ পৰাই দেখুৱাইছোঁ দ্য নেহেৰু ষ্টেডিয়াম। সেইটো হৈছে এণ্ট্ৰেঞ্চ। আৰু এয়া পালোহি বি বৰুৱা কলেজ। আৰু ইয়াৰে পৰা মোৰ হায়াৰ ষ্টাডিজ, মানে HS ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ মই ইয়াৰে পৰাই কৰিছিলোঁ। আৰু বহি খাবলৈ মন গ'ল চকলেট। আৰু আহি পালোঁ বৰা ছাৰ্ভিচ। এয়া হৈছে হনুমান মন্দিৰ। আৰু এইখিনিতে পালোঁ আমি SB দেউৰা কলেজ, বৰা ছাৰ্ভিচতে আছে। এনেকৈ গৈ থাকিলোঁ, আকৌ পালোঁ উলুবাৰী ফ্লাইঅভাৰ। আৰু
এয়া হৈছে ৰুদ্ৰাক্ষ মল। আজি চব বাহিৰৰ পৰাই দেখুৱাইছোঁ আপোনালোকক। এয়া হৈছে ট্ৰেণ্ডছ আৰু তাৰে ওচৰতে আছে চেণ্ট্ৰেল মল। এইখিনি খ্ৰীষ্টান বস্তি, GS ৰোড। আৰু সেয়া যে দেখিছে আৰু সেয়া হৈছে এমেৰল অফিচ, খ্ৰীষ্টান বস্তিতে আছে। খুব ইউনিক আৰ্কিটেক্সাৰেল এটা ষ্ট্ৰাকচাৰ হয়, এটা শ্বিপ শ্বেপ, মডাৰ্ণ ডিজাইন শ্বিপ বিল্ডিং হয়। বহুত ধুনীয়া, মানে বহুত ইউনিক হয়। কমপ্লিট হোৱাই নাই চাগে। আৰু তাৰে ওচৰতে আছে চিটি চেণ্টাৰ। আৰু সেয়া হৈছে জনতা ভৱন, আছাম ছেক্ৰেটেৰিয়েট, অসম সচিবালয়, দিছপুৰত। আৰু মাজতে যিখন দিছপুৰত ব্ৰিজ বনোৱা হৈছিলে, এইখনেই হৈছে সেইখন ব্ৰিজ। আৰু ইয়াত যিখিনি আমাৰ অসমৰ জনজাতি যিখিনি লোক আছে বা যিখিনি ট্ৰাইবছ, বড়ো, ৰাভা, গোটেইখিনি বহুত ধুনীয়াকৈ ইয়াত মানে দেখুওৱা হৈছে। বহুত ধুনীয়াকৈ ইয়াত আঁকিছে, বহুত ধুনীয়া লাগে চাবলৈ। ডিমাচা সকলোখিনি আছে। আৰু মই আহি পালোঁ মোৰ ছেকেণ্ড ডেষ্টিনেশ্যন। চাওকচোন কেনেকুৱা হৈ আছে এইখিনি। চ' এনেকৈ আহি পালোঁ মোৰ ছেকেণ্ড ডেষ্টিনেশ্যন। মোৰ ইয়াত কাম এটাত আহিছোঁ, এইখিনি ৰুক্মিণী গাঁও। চ' ব'লক। এয়া আহি পাই ইয়াত মোৰ কামখিনি হ'ল আৰু অলপমান বহি ল'লোঁ, কাৰণ আকৌ মই নেক্সট য'ত যাম তালৈকে আকৌ এখন কেব বুক কৰিছোঁ। তো আহি পোৱালৈ মই ইয়াতে ৰৈ দিছোঁ, বহি ইফালে চাই আছিলোঁ। য'ত আহিছিলোঁ মই, যি অফিচত আহিছিলোঁ, গোটেইখিনি এফালৰ পৰা চাই গৈছোঁ। চ' আহিলোঁ তলত নামি, আকৌ কেবখন আহা বুলি, বাট নাই, আহিয়ে পোৱা নাছিলে। আবেলিয়ে হ'ল। এয়া হৈছে আবেলিৰ পৰিৱেশ, এইখিনি ৰুক্মিণী গাঁও। কেব আহিলোঁ। এয়া চাওক ট্ৰেফিক জাম, এইখিনি 6 মাইলৰ ব্ৰিজৰ তলত বাপৰে সাংঘাতিক ট্ৰেফিক জাম আবেলিৰ সময়ত। কৰাই নহয়, মই পাহৰিয়ে থাকিলোঁ। মই আজিহে এণ্ড কৰিব গৈছোঁ, আজি নেক্সট হয়। আৰু মোৰ ভিডিঅ'টোত বহুত কিছু সৰু ক্লিপছ আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। মই ক'ত গৈছিলোঁ আৰু কিছু জেগাও দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যদিও মোৰ মাজত বহুতো জেগা দেখুওৱা নহ'ল, কাৰণ মাজত এনেকুৱা হ'ল যে মই জল্দি ক'ৰবাত যাবলগীয়া হ'ল, তো তাৰ মাজত মোৰ ভিডিঅ' বনোৱা নহ'ল। যিখিনি পাৰিছোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব। আৰু প্লিজ কমেণ্টত জনাব কেনেকুৱা পালে, আৰু মোৰ ভুলো হ'ব পাৰে, আৰু ভুলখিনিও যেন আপোনালোকে মোক জনায়। লগতে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব, আৰু লগতে মোৰ চেনেলটোও ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে মোৰ ভিডিঅ'জবিলাক চাবলৈ পাব। তেতিয়াহ'লে মই এনেকৈয়ে শেষ কৰিব লৈছোঁ। সকলোৱে ভালে কুশলে থাকক, হাঁহি ধেমালিৰ মাজেৰে থাকক, আৰু আকৌ আন এটি ব্লগৰ জৰিয়তে আপোনালোকক লগ পাম বুলি আশা ৰাখিলোঁ। আজিৰ কাৰণে এইখিনিয়ে। ঠিক আছে, বাই।